ধুবুৰীত জব্দকৃত ড্ৰাগছ বিনষ্টকৰণ ধুবুৰী আৰক্ষীৰ। ধুবুৰী জিলাৰ ৰঙামাটিত 18,57,28,100 টকা বজাৰ মূল্যৰ ড্ৰাগছ নষ্ট কৰে আৰক্ষীয়ে। ধুবুৰী জিলাৰ 4খন আৰক্ষী থানাৰ মুঠ 92টা গোচৰৰ ড্ৰাগছ দাহন কৰা হয়। ধুবুৰী জিলাৰ ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ আৰু বিলাসীপাৰা আৰক্ষী থানা এলেকাত জব্দকৃত ড্ৰাগছকে ধৰি বিভিন্ন ধৰণৰ নিষিদ্ধ নিচাজাতীয় দ্ৰব্য আজি ধুবুৰী জিলাৰ ৰঙামাটিত নষ্ট কৰা হয়। 4খন থানা এলেকাত জব্দকৃত হিৰোইন 282 গ্ৰাম, ব্ৰাউন চুগাৰ 160 গ্ৰাম, গাঞ্জা 1829 কেজি, টেবলেট 50,000, কফ চিৰাপ 82,000 বিনষ্ট কৰে। দণ্ডাধীশ আৰক্ষী অধীক্ষক বায়ু প্ৰদূষণ বিভাগৰ বিষয়াৰ উপস্থিতিত ড্ৰাগছখিনি নষ্ট কৰে ধুবুৰী আৰক্ষীয়ে। ধুবুৰীৰ পৰা আমিনুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। Disposal committee আমাৰ যিখিনি সিজড আছিলে ড্ৰাগছ ওভাৰ দ্য লাষ্ট ফিউ মান্থছ সেইখিনি প্ৰপাৰ প্ৰচিজাৰ মতে আমি আজি ডেষ্ট্ৰয় কৰি আছোঁ ইয়াতে। আৰু আজি বিভিন্ন ধৰণৰ ড্ৰাগছৰ ডিছপ'জেল হৈ আছে। টোটেল 92 কেছ, 92টা কেছৰ ড্ৰাগছ ডিছপ'জেল হৈ আছে। তাৰে হেৰইন আছে 282 গ্ৰামছ, ব্ৰাউন চুগাৰ আছে, গাঞ্জা আছে প্ৰায় 1800 কিলো, নিচাজাতীয় টেবলেট কেপচুল আছে 50,000 কেপচুলতকৈ বেছি, কফ চিৰাপ আছে 86,170 বটলছ। টোটেল ভেলু এইখিনিৰ হৈছে 18 crores 57 lakhs 28,100 rupeesৰ। আমাৰ 8খন থানা, হয় 8খন থানা, কিন্তু আজি আমাৰ 4খন থানাৰ এক্সিবিটছ ইয়াতে ডেষ্ট্ৰয় হৈ আছে। বাকীবিলাক আগতে কৰা হয় আৰু বাকীখিনি প্ৰচেছ আছে, নেক্সট পৰ্যায়ত আমি কৰিম। ড্ৰাগছৰ বিৰুদ্ধে আচলতে অসম আৰক্ষীয়ে যিহেতু আপোনাৰ অভিযান অব্যাহত ৰাখিছে, তাৰ মাজতে কিন্তু ড্ৰাগছৰ যিটো বেয়া সেইটো চলি আছে, আচলতে এই মেছেজ দিব বিচাৰিছে? হয়, ড্ৰাগছৰ এগেইনষ্টত আমি ধুবুৰী পুলিচে খুব ষ্ট্ৰিক্ট আমি পদক্ষেপ লৈ আছোঁ আৰু লৈ থাকিম। আপোনালোকে নিজে দেখিছে যে অলমষ্ট এভৰিডে আমাৰ ডিটেকশ্যন হৈ আছে আৰু মেক্সিমাম নাম্বাৰ ইভেন যোৱা বছৰতকৈ বেছি এই 2023 চনত আমাৰ মানুহ এৰেষ্ট হৈছে, বস্তু ড্ৰাগছ চিজাৰ হৈছে আৰু ভেহিকেল আমাৰ চিজাৰ হৈছে। এইটো 2023ত এইটো যোৱা বছৰতকৈ বেছি হৈছে আৰু এইটো অভিযান চলি থাকিব। আমি আমাৰ সকলো OC/IC সকলৰ ষ্ট্ৰিক্ট ইনষ্ট্ৰাকশ্যন আছে যে ড্ৰাগছ একদম সামান্য কোৱান্টিটিত পালেও যাতে আমি এৰি দিয়া নহয়। স্মলেষ্ট কোৱান্টিটিৰ ড্ৰাগছ কোনোবা যদি লৈ থাকে সেইটো এৰি দিয়া নহয়, আইনমতে ব্যৱস্থা হ'ব। চ' উই আৰ টেকিং ষ্ট্ৰিক্ট একশ্যন আৰু এইটো ৰেগুলেট হৈ যাব। ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে যোৱাকালি যিহেতু অসম আৰক্ষীৰে এজন লোক জিলা কাৰাগাৰৰ